নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো মই আজি আপোনালোকৰ আগত আহিছো অন্য এটা ভিডিও লৈ পেলাই আপোনালোকে আজিকালি যেহেতু সোশ্যাল মিডিয়াৰ যুগ সকলোৰে ঘৰত লৰাছালি আছে সৰু কণ লৰাছালি তেওঁলোকক হয়তো মাক দেউতাকে মোবাইলটো খেলিবলৈ দিয়ে চাবলৈ দিয়ে তেওঁলোকে হয়তো খোৱা বোৱা এৰি দিয়ে মোবাইলটো চাই থাকে পঢ়া শুনা এৰি দিয়ে তেনেকুৱা বহুত লৰাছালি আছে আৰু তেওঁলোকৰ অভিভাৱকসকলক মই কৈছো তেনেকুৱা কাম ভুলক কমেও নকৰিব কাৰণ তেওঁলোকক খেলিবলৈ দিয়ক মোবাইল নহয় আমি আগতে যেনেকৈ খেলিছিলো ধুলি বালিৰ মাজত খেলিছিলো বা ইটো হিটো লগ হৈ পেলাই খেলিছিলো তেনেকৈ খেলত দিয়ক পঢ়াত মনোযোগ দিয়ক কিতাপ তুলি দিয়ক হাতত কিতাপ কলম যেতিয়া লব তেওঁলোকে নিশ্চয় মোবাইলৰ প্ৰতি ধাউতিটো নাথাকিব প্ৰত্যেক অভিভাৱককে কোৱা নাই যি সকলে হেইটো ভুল কৰি আছে তেওঁলোকক মই অনুৰোধ কৰিছো নিজৰ লৰাছালিক অকমান চকুকান দিয়ক কাৰণ আজিৰ সমাজখনে কোনটো পথে গতি কৰিছে আপোনালোকে অকমান ভাবি চাব মোবাইলৰ কাৰণে লৰাছালি কি হৈছে আপোনালোকে দেখিছে মোবাইলটো পালে সৰু লৰাছালি একো নাজানা লৰাছালিও মানে মোবাইলটো যি দেখে তাকে উলিয়াব পাৰে গেম খেলিব পাৰে কিবা ভিডিও চালে তেনেকে হয়তো ভালো চালে বেয়াও চালে কাৰ্টুন চালে দিনটো হয়তো খোৱা লোৱা এৰি পেলাই সেইখিনি কৰে আৰু মাক দেউতাকে যেতিয়া কামত ব্যস্ত হৈ থাকে সৰু লৰাছালিক মোবাইলটো হাতত তুলি দিয়ে এইটো ডাঙৰ ভুল এইটো তেওঁলোকক মই কৈছো আসলতে যি সকলে এইবিলাক কাম কৰি আছে তেওঁলোকক প্ৰাৰ্থনা গাবলৈ শিকাওক সৰু কণ লৰাছালিক প্ৰাৰ্থনা গাবলৈ শিকালে তেওঁলোকৰ মনত থাকে কবিতা শিকাওক আমাক আগতে মা দেউতাই তেনেকুৱা কামবিলাক শিকাইছিলে একেলগতে বহিলে সাধু কথা কৈছিলে সাধু শুনিছিলো কিতাপ তাৰ পিছত পঢ়িছিলো সাধু কৈ ভালকে কথাবিলাক বুজাই দিছিলে বা খুৰা খুৰীয়ে তেনেকুৱা কাম কৰিছিলে ওচৰ পাজৰৰ মানুহে তেনেকুৱা কাম কৰিছিলে আহিলে সাধু কথা কয় সেইবিলাক শুনি শুনি আমি অকমান মানে বুজি পাইছিলো যে দুখ সুখ অনুভৱ কৰিব পাৰিছিলো কিন্তু আজিকালি লৰাছালিয়ে কোনো কাৰো লগত মিল নাই কাৰণ মানুহে কি কয় মাক দেউতাকে মোবাইলটো হাতত তুলি দিলে আৰু কাৰো লগত একো নাই লৰাটো বা ছোৱালীজনীয়ে মোবাইল চাই থাকিলে আৰু মাক দেউতাকে নিজৰ কৰ্মব্যস্ততাৰ মাজত নিজৰ কাম কাজৰ মাজত ব্যস্ত হৈ থাকিলে তেতিয়া লৰাছালিয়ে মাইণ্ডটো অকমান হেৰি হয় পঢ়াৰ প্ৰতিও ধাউতি নাথাকে খোৱা লোৱাৰ প্ৰতিও ধাউতি নাথাকে কিবা কলে খং উঠে তেনেকুৱা হয় সেই কাৰণে মই সকলো অভিভাৱককে কোৱা নাই যি সকলে এইটো ভুল কৰি আছে মই নকৰিবলৈ অনুৰোধ কৰিছো তেওঁলোকক নিজৰ লৰাছালিক তেতিয়া ডাঙৰ হলে ঠিক কৰিব নোৱাৰিব আপোনালোকে সৰু কালিতে এইবিলাক বস্তু অকমান এৰাই চলক তেতিয়া ভাল হ'ব তেওঁলোকক বুজালে নিশ্চয় বুজিব সৰু কালিত আমিও বুজা নাছিলো এতিয়া যেতিয়া সময় পাৰ হৈ গৈছে আমি বুজি পাইছো সেই কাৰণে সময় পাৰ নহওঁতে এইখিনি আপোনালোকে ভুল নকৰিব বুলি মোৰ অনুৰোধ থাকিল নমস্কাৰ ভিডিওটো কেনে পালে জনাব